মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাঠ 6 নোকোৱাৰ পৰিণাম আৰম্ভ কৰিম। নোকোৱাৰ পৰিণাম মানে ফলাফল। আমি কেতিয়াবা কিবা ক'বলগীয়া কথা, গুৰুত্বপূৰ্ণ কথা যেতিয়া কাৰোবাক নকওঁ, লুকুৱাই ৰাখোঁ, তাৰ পৰিণাম বহুত ভয়ংকৰ হ'ব পাৰে। তাৰ বিষয়ে বুজাবলৈকে তোমালোকক এই চেপ্টাৰটো দিয়া হৈছে। ইয়াত চেপ্টাৰটোৰ মূল কথাখিনি কোৱা হৈছে যে ইয়াত কি পোৱা যাব। সমাজত মানৱতাক জীয়াই ৰাখিবলৈ হ'লে আমাৰ সকলোৰে এটি সুস্থ সবল মনৰ প্ৰয়োজন। মনটো সুস্থ সবল কৰি ৰাখিবলৈ আমি সমাজখনকো কুসংস্কাৰৰ পৰা মুক্ত কৰিব লাগিব। আমি যদি সমাজত মানৱতাক জীয়াই ৰাখিব বিচাৰোঁ, তেতিয়া আমি প্ৰত্যেকে একোটা সুস্থ মনৰ অধিকাৰী হোৱাটো উচিত। আৰু আমাৰ মনটো তেতিয়াহে সুস্থ হৈ থাকিব যেতিয়া আমি আমাৰ সমাজখনকো বিভিন্ন ধৰণৰ কুসংস্কাৰৰ পৰা আঁতৰাই ৰাখিব পাৰিম। সমাজত চলি থকা অন্ধবিশ্বাসৰ ফলত মহিলাসকলে আটাইতকৈ বেছি নিৰ্যাতিত হ'ব লগা হয়। অন্ধবিশ্বাসৰ কাৰণে বহুত সময়ত মানুহে বেমাৰ আজাৰ লুকুৱাই ৰাখে। পাছলৈ গৈ এনে ৰোগ দুৰাৰোগ্য ব্যাধিত পৰিণত হয়। আমাৰ সমাজবোৰত কিছুমান অন্ধবিশ্বাস চলি থাকে যিবোৰ আমি মানি চলিব নালাগে, যাৰ কোনো একো সত্যাসত্য ভিত্তি নাথাকে। সেই অন্ধবিশ্বাসবোৰৰ ফলত বেছিকৈ কোনে ভোগে? মহিলাসকলে। আৰু তেনে অন্ধবিশ্বাসৰ কাৰণে কি কৰে? মানুহে নিজৰ কিছুমান বেমাৰ আজাৰো লুকুৱাই ৰাখে। আৰু লুকুৱাই ৰখাৰ কাৰণে সেই বেমাৰ আজাৰৰ পৰা পিছত গৈ বেছি দুৰাৰোগ্য ব্যাধিত পৰিণত হয় বেমাৰটো, কাৰণ পিছত ভাল কৰিব পৰা অৱস্থাত নাথাকগৈ। ইয়াৰ ফল বৰ বিষময় হয়। নোকোৱাৰ পৰিণাম নাটিকাখনিত তাকেই চিত্ৰায়িত কৰা হৈছে। যেতিয়া আমি আমাৰ সাধাৰণ বেমাৰ এটা যেতিয়া লুকুৱাই ৰাখোঁ, যেতিয়া বহুত বছৰ পাৰ হৈ যাব, তেতিয়া তাক আমি যেতিয়া ভাল কৰিব পৰা পৰ্যায়ত নাপাওঁগৈ, তেতিয়া তাৰ ফলটো বহুত বিষময় হৈ গৈছে, বহুত আমি বেয়াকৈ ভুগোঁ। আৰু এই নাটিকাখনে নোকোৱাৰ পৰিণাম নামৰ এখন নাটিকা দিয়া হৈছে, তাত ইয়াৰ বিষয়ে কোৱা হৈছে, দেখুওৱা হৈছে। নাটিকাখনিত কি চৰিত্ৰ আছে চোৱা, কোন কোন আছে? 3টা চৰিত্ৰ। কি? মালতী, শৈলবালা, সোণমিলি। এই 3টা চৰিত্ৰৰ তেওঁলোক 7ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী 3গৰাকী। তাৰপিছত আৰু এটা চৰিত্ৰ ফুলমতী কুৰ্মী, তেখেত কোন? বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। আৰু এটা চৰিত্ৰ বসন্ত পেগু, তেখেত এজন চিকিৎসক। তাৰপিছত বাহাৰুল ইছলাম, তেওঁ হৈছে বিদ্যালয়খনৰ সহকাৰী শিক্ষক। এইকেইটা চৰিত্ৰৰে এখন নাটিকা তেওঁলোকে ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে। এতিয়া নাটিকাখনিৰ প্ৰথম দৃশ্যত কি ওলাইছো? আৰু প্ৰথম দৃশ্য ঘোষকসহ বিদ্যালয়ৰ আন ছাত্ৰ ছাত্ৰীসকল, যিজনে ঘোষণা কৰে তেওঁৰ লগত আৰু বিদ্যালয়ৰ বাকী ছাত্ৰ ছাত্ৰীসকলে ইয়াত দেখুওৱা হৈছে সকলক। ইয়াত প্ৰথমতে এখন শস্য শ্যামলা এখন গাঁৱৰ দুখমুকালিৰ চিত্ৰ দেখুওৱা হৈছে। এখন ফটোখন চাই গম পাইছা, ছবিখন চাই গম পাইছা যে এখন গাঁৱৰ চৰিত্ৰ দেখুওৱা হৈছে, য'ত ৰাতিপুৱাৰ সময় দেখুওৱা হৈছে। মালতীয়ে কি কৈছে? প্ৰথম বাক্যটো চোৱা, সংলাপটো মালতীৰ। বকুল ফুলৰ গুণ পালে মনটো ভৰি উঠে, নহয়নে শৈল? শৈলবালাই কৈছে, কৈছাহেনে, ইমান সুগন্ধি ফুল। প্ৰথম দৃশ্যটোত কি কৰিছে? সিহঁতিখিনিয়ে ফুল তুলি আছে। ফুল বুটলি থাকোঁতে তেতিয়া মালতীয়ে কৈছে যে বকুল ফুলৰ গুণ পালে মনটো ভৰি উঠে, তেনেকৈ শৈলক কৈছে। তেতিয়া শৈলবালাই কৈছে যে হয়, ইমান ধুনীয়া সুগন্ধি ফুল, মানে ইমান ভাল গোন্ধোৱা ফুল, গতিকে মনটো ভৰি নুঠাৰ কথাই নাহে। তাৰ পিছৰটো সংলাপ হৈছে সোণমিলি। সোণমিলিয়ে কি ক'লে? কাইলৈৰ পৰা আমাৰ গ্ৰীষ্ম বসন্ত ঘোষণা কৰিব নহয়, আজি অলপ বেছিকৈ ফুল বুটলিম দেই। এই ফুলৰ মালেৰে ছাৰ বাইদেউ সকলোকে শ্ৰদ্ধা আৰু সম্ভাষণ জনাব পাৰিম। সোণমিলিয়ে ক'লে যে কাইলৈৰ পৰা যিহেতু গ্ৰীষ্ম বন্ধ ঘোষণা কৰিব, গতিকে আজি অলপ ফুল বেছিকৈ বুটলি থ'ম আৰু এই ফুলেৰে আমি মালা গাঁঠি ছাৰ বাইদেউসকলক শ্ৰদ্ধা জনাব পাৰিম। আৰু তেতিয়া মালতীয়ে ক'লে যে সোণমিলিয়ে তাইৰ মনৰ কথাষাৰকে কৈছে। চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। কৈছে যে ইমান সতেজ ফুলখিনি তাৰে আমি মালা ধুনীয়াকৈ গাঁঠিব পাৰিম, আৰু তুমি মোৰ মনৰ কথাটোকে ক'লা। তেতিয়া শৈলবালাই ক'লে, এতিয়া কথাৰ মহলা মাৰি থাকিলেই হ'বনে? 9 বাজিবইচোন, গা পা ধুই ভাতকেইটা নাকে কাণে গুজি বিদ্যালয়লৈ ঢাপলি মেলিবৰ হ'বই দেখোন। কৈছে যে এতিয়া আমি, শৈলবালাই কি ক'লে? কথা পাতি থাকিলে নহ'ব, যে 9 বাজিব হ'ল, এতিয়া সোনকালে গা পা ধুই স্কুললৈ যাব লাগে, গতিকে দেৰিয়ে হ'ব। তেতিয়া সোণমিলিয়ে ক'লে, ঠিকেই কৈছা, সময়ৰ টিকনিডাল হেনো আগফালে উৰে, ব'লা। এতিয়া সোণমিলিয়ে ক'লে যে ঠিকেই কৈছা, শৈলবালাই কথাটো সমৰ্থন দিলে আৰু কৈছে যে সময়ৰ টিকনিডাল যিহেতু আগফালে উৰে বুলি কয়, সেইকাৰণে ব'লা সোনকালে, আমি দেৰি নকৰোঁ, এনেকৈ ক'লে। আৰু ইমানতে প্ৰথম দৃশ্যটো, নাটিকাখনৰ প্ৰথম দৃশ্যটো শেষ হ'ল। তাৰপিছত দ্বিতীয় দৃশ্যটো কি দেখুওৱা হৈছে? দ্বিতীয় দৃশ্যত বিদ্যালয়ৰ চৌহদখন দেখুওৱা হৈছে।
মূল পথৰ পৰা বিদ্যালয়লৈ প্ৰৱেশ কৰা উপপত্তিৰ দুয়োফালে কেইজোপামান নাহৰ গছে অনুপম শোভা বৰ্ধন কৰিছে। বিদ্যালয়ৰ নাতিদূৰত আছে বিশাল এক ৰাজহুৱা পুখুৰী। গ্ৰীষ্মবন্ধ ঘোষণা উপলক্ষে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এখনি প্ৰীতিমেল। তাৰ দ্বিতীয় দৃশ্যটোত বিদ্যালয়খনৰ চৌহদটো দেখুওৱা হৈছে আৰু চৌহদটোৰ বিৱৰণটো ইয়াত দিয়া আছে। আৰু গ্ৰীষ্মবন্ধ যিহেতু দিব তাৰ কাৰণে বিদ্যালয়ৰ যিটো প্ৰেক্ষাগৃহ আছে তাতে এখন প্ৰীতিমেলৰ সকলোৱে আয়োজন কৰিছে। তেতিয়া প্ৰধান শিক্ষয়িত্ৰীয়ে প্ৰথম সংলাপটো ক'লে। প্ৰধান শিক্ষয়িত্ৰীয়ে কি কৈছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আশা কৰোঁ তোমালোকে গৰম বন্ধ কালছোৱাৰ সৎব্যৱহাৰ কৰিবা। ঘৰুৱা কামত মাৰা দেউতাৰাক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে স্থানীয় পুথিভঁৰাললৈ গৈ দুই এখন বাহিৰা কিতাপ পত্ৰও পঢ়িবা। তেতিয়াহ'লেহে মনৰ দুৱাৰ অধিক মুকলি হ'ব। প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰি কৈছে যে তোমালোকে গৰম বন্ধৰ যি সময় পাবা এমাহকৈ, সেইখিনি যাতে ভাল ব্যৱহাৰ কৰা, সৎব্যৱহাৰ কৰা আৰু ঘৰুৱা কামত মা দেউতাক সহায় কৰিবা। তাৰো লগতে আৰু কি কৰিবলৈ কৈছে প্ৰধান শিক্ষয়িত্ৰীয়ে, কৈছে যে তোমালোকৰ ওচৰত স্থানীয় যি পুথিভঁৰাল আছে তাত গৈ কিতাপ পত্ৰ পঢ়িবা, তেতিয়া তোমালোকৰ ভাল হ'ব। তেতিয়া শিক্ষক এগৰাকীয়ে কৈছে, বাইদেৱে তোমালোকক কৰ্তব্যৰ বিষয়ে সোঁৱৰাই দিলেই। খন্তেক পাছতে আমি সাংস্কৃতিক কাৰ্যক্ৰমৰ পাতনি মেলিম। তোমালোকৰ ফালৰ পৰা কেইগৰাকীমানে আশাকৈ ক'লে সোণত সুৱগা চৰা যেন হ'ব। শিক্ষকগৰাকীয়ে কৈছে যে বাইদেৱে তোমালোকে কি কি কৰ্তব্য কৰিব লাগিব গৰম বন্ধত সেই বিষয়ে সোঁৱৰাই দিলে, মনত পেলাই দিলে। গতিকে ইয়াৰ পিছতে আমি সাংস্কৃতিক কাৰ্যক্ৰম আৰম্ভ কৰিম। কিন্তু তাৰ আগত তোমালোক ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা যদি কোনোবাই আশাকৈ কোৱা তেতিয়া বেছি ভাল হ'ব। সেইটো কিহেৰে কৈছে, বাক্য এটা সোণত সুৱগা চৰা বুলি কৈছে। তেতিয়া মালতীয়ে প্ৰথম ক'বলৈ ল'লে, নমস্কাৰ। ছাৰ বাইদেউসকলক প্ৰণাম জনাই তাই নমস্কাৰ দিলে। তাৰপিছত কৈছে, প্ৰথমতে আমি বকুল ফুলৰ মালা একোধাৰি ছাৰ বাইদেউসকলক অৰ্পণ কৰিবলৈ বিচাৰিছোঁ। সতীৰ্থসকলৰ প্ৰতি লক্ষ্য ৰাখি, মানে তাই লগৰীয়াসকলৰ ফালে চাই কৈছে যে আমি ফুলৰ মালা একোধাৰি প্ৰথমতে ছাৰ বাইদেউসকলক অৰ্পণ কৰি লওঁ। আৰু যিসকল দায়িত্বত আছিল, দায়িত্বত থকাসকল অনুগ্ৰহ কৰি আগবাঢ়ি আহা, মানে মালা দিবলৈ যিকেইগৰাকীয়ে দায়িত্ব গ্ৰহণ কৰিছিল তেওঁলোকক আগবাঢ়ি আহিবলৈ ক'লে। শিক্ষকে ক'লে, নিশ্চয়, তোমালোকৰ এই মৰমৰ উপহাৰ আমি আন্তৰিকতাৰে গ্ৰহণ কৰিম। শিক্ষকে ক'লে যে ঠিক আছে, তোমালোকে দিয়া তোমালোকৰ এই মৰমৰ উপহাৰ আমি আন্তৰিকতাৰে গ্ৰহণ কৰি ল'ম। তেতিয়া মালতী, শৈলবালা, সোণমিলিকে ধৰি আন আন ছাত্ৰ ছাত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰীসকলক ফুলৰ মালা অৰ্পণ কৰিব। ইয়াৰ পিছৰ দৃশ্যটো হ'ব এইটো। এতিয়া তৃতীয় দৃশ্যৰ আৰম্ভণি। এই দ্বিতীয় দৃশ্য ইমানতে শেষ হ'ল। তৃতীয় দৃশ্যৰ আৰম্ভণিত কি হৈছে, সাংস্কৃতিক কাৰ্যক্ৰমৰ আৰম্ভণি হৈছে। বিদ্যালয়ৰ অস্থায়ী প্ৰেক্ষাগৃহৰ আচুতীয়া ঠাইত শিক্ষক শিক্ষয়িত্ৰীসকলে আসন গ্ৰহণ কৰিছে। অনুষ্ঠানৰ পাতনি মেলা হৈছে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত তেজৰে কমলাপতি বৰগীতেৰে। অনুষ্ঠানটো এটা বৰগীতেৰে আৰম্ভ কৰিছে আৰু তেনেকৈ সাংস্কৃতিক কাৰ্যক্ৰমৰ তৃতীয় দৃশ্যত আৰম্ভণি কৰা হৈছে। এতিয়া তৃতীয় দৃশ্যত প্ৰথমে ঘোষকে কয়, বৰগীত শেষ হোৱাৰ পিছত ঘোষকে কয় যে এইবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিলতে হালিছে গীতটিৰ ভিত্তিত ৰচিত এখনি নৃত্য আলেখ্য আগবঢ়োৱা হ'ব। কৈছে যে বিষ্ণুপ্ৰসাদ ৰাভাৰ যি বিলতে হালিছে গীতটি আছে সেই গীতটিৰ ভিত্তিত এখন নৃত্য আলেখ্য, মানে নৃত্য নাটিকা বুলি ধৰিব পৰা তেনেকুৱা এখন আলেখ্য এখন আগবঢ়োৱা হ'ব। আৰু এই নৃত্য আলেখ্যখন কোনে পৰিৱেশন কৰিব তেওঁ কৈ দিছে ঘোষকে, শ্ৰীমতী সোণমিলি আৰু তেওঁ যিসকল সতীৰ্থ আছে সেই সতীৰ্থসকলে। চৌঘৰত শৈলবালা, মালতী, সোণমিলিহঁতৰ কথোপকথন শুনা যাব। চৌঘৰ মানে যেতিয়া এখন মঞ্চ তৈয়াৰ কৰা হয় তাৰ পিছফালে যিখিনি প্ৰতিযোগী থাকে বা যিসকলে পৰিৱেশন কৰিব তেওঁলোক সাজু হ'বৰ কাৰণে এটা ঘৰ অস্থায়ীভাৱে তৈয়াৰ কৰা হয় আৰু সেই ঘৰটো চৌঘৰ বুলি কোৱা হয়। শৈলবালাই ক'লে, আমি ততাতৈয়াকৈ আৰম্ভ কৰোঁ আহা, নহ'লে ছাৰ বাইদেউসকলে আমনি পাব। কৈছে যে ঘোষকে যিহেতু ঘোষণা কৰি দিলে গতিকে আমি সোনকালে আৰম্ভ কৰাটো ভাল হ'ব। তেতিয়া সোণমিলিয়ে ক'লে, ৰিহাখন ঠিক ঠাক কৰি লওঁ ৰ'বা, শৈলক ফুটটো লৈ লোৱা। সোণমিলিয়ে ক'লে যে ঠিক আছে, আমি পিন্ধি থকা ৰিহাখন এবাৰ ঠিক কৰি লওঁ। আৰু শৈলক ক'লে যে তুমিও তোমাৰ ফুটটো লৈ লোৱা কপালত। এতিয়া মালতীয়ে ক'লে, ব'লা আমি নৃত্য আলেখ্যখন আৰম্ভ কৰোঁগৈ। তেওঁলোকে মঞ্চত প্ৰৱেশ কৰি বিষ্ণু ৰাভাৰ বিলতে হালিছে গীতটিৰ তালে তালে নাচিবলৈ আৰম্ভ কৰিলে। এতিয়া মালতীয়ে ক'লে যে ব'লা আমি নৃত্য আলেখ্যখন আৰম্ভ কৰোঁ। এনেকৈ কৈ
তেওঁলোকে নাচি নাচি মঞ্চত প্ৰৱেশ কৰিলে আৰু এই বিলতে হালিছে গীতটিৰ তালে তালে নাচিবলৈ ধৰিলে।